নমস্কাৰ বন্ধু বান্ধৱীসকল আন্তৰিক স্বাগতম জনাইছো EduCare GK লৈ আৰু দিব খুজিছো এটা অতিকৈ দৰকাৰী আপডেট অসম চৰকাৰৰ 26441টা গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ লিখিত পৰীক্ষা সম্পৰ্কে এখন অফিচিয়েল নতুন নটিফিকেশন প্ৰকাশ পাইছে সেই বিষয়ে এইটো ভিডিঅত অতি চমুকৈ আলোচনা কৰিম ভিডিঅটো শেষলৈকে চাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব সো বন্ধু বান্ধৱীসকল 26441টা পদৰ ভিতৰত 13300টা পদ আছিল গ্ৰেড 4 আৰু সেই গ্ৰেড 4ৰ 13300টা পদৰ লিখিত পৰীক্ষা সম্পৰ্কে ইতিমধ্যে এখন নতুন অফিচিয়েল জাননী প্ৰকাশ পাইছে এইখন হৈছে অফিচিয়েল এডেন্ডামখন ইয়াৰ পূৰ্বতে যিখন নটিফিকেশন প্ৰকাশ পাইছিল গ্ৰেড 4 পদৰ লিখিত পৰীক্ষা সম্পৰ্কে তাত তাৰিখ উল্লেখ কৰা হোৱা নাছিল কেতিয়া অনুষ্ঠিত হ'ব পৰীক্ষা আৰু ইতিমধ্যে পৰীক্ষাৰ তাৰিখ নতুন এডেন্ডামখনত ঘোষণা কৰা হৈছে সো গ্ৰেড 4 পদসমূহক দুটা ভাগত ভাগ কৰা হৈছিল এটা আছিল অষ্টম শ্ৰেণী উত্তীৰ্ণ আৰু এটা আছিল HSLC বা ক্লাছ 10 উত্তীৰ্ণ গতিকে অষ্টম শ্ৰেণী উত্তীৰ্ণ পদসমূহৰ বাবে পৰীক্ষা আৰু দশম শ্ৰেণী উত্তীৰ্ণ পদসমূহৰ বাবে পৰীক্ষা একেদিনাই অনুষ্ঠিত হ'ব 21 আগষ্ট 2022 তাৰিখে আৰু প্ৰথমটো পৰীক্ষা হ'ব ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ ক্লাছ 8 উত্তীৰ্ণ পদসমূহৰ বাবে আৰু দশম শ্ৰেণী উত্তীৰ্ণ পদসমূহৰ বাবে আবেলি 2 বজাৰ পৰা 4 বজালৈকে অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা ইয়াতে সিলেবাস একে দিয়া আছে আগৰ নটিফিকেশনখনত যিখিনি লিখা আছিল একে ইয়াতে উল্লেখ কৰিছে ইংলিশ সোশ্যাল স্টাডিজ ম্যাথমেটিক্স জেনাৰেল নলেজ মেন্টাল এবিলিটি এণ্ড লজিক্যাল ৰিজনিং ক্লাছ 8 লেভেলৰ পদসমূহৰ বাবে অষ্টম শ্ৰেণীৰ SCERT কিতাপৰ আধাৰত প্ৰশ্ন কাকত তৈয়াৰ কৰা হ'ব আৰু দশম শ্ৰেণীৰ বাবে দশম শ্ৰেণীৰ কিতাপসমূহৰ নৱম দশম শ্ৰেণীৰ কিতাপসমূহৰ আধাৰত প্ৰশ্ন কাকত তৈয়াৰ কৰা হ'ব সেইখিনি কথা আকৌ এবাৰ ইয়াতে উল্লেখ কৰিছে আৰু প্ৰশ্ন থাকিব 135টা প্ৰতিটোৰ বাবে 1 নম্বৰ থাকিব গতিকে 135 নম্বৰৰ পৰীক্ষা হ'ব আৰু 120 মিনিট অৰ্থাৎ 2 ঘণ্টাৰ ভিতৰত পৰীক্ষা কমপ্লিট কৰিব নেগেটিভ মাৰ্কিং নাথাকে আৰু প্ৰতিটো পদৰ বাবে 1:2 অনুপাতত পৰৱৰ্তী ইন্টাৰভিউ বা স্কিল টেষ্টৰ বাবে প্ৰাৰ্থীসকলক মতা হ'ব সো থুলমূলকৈ কথা এইখিনিয়ে নতুন নটিফিকেশন আজি ইতিমধ্যে প্ৰকাশ পাইছে সো পৰীক্ষা অনুষ্ঠিত হ'ব এতিয়া গ্ৰেড 4 পদসমূহৰ বাবে 21 আগষ্ট 2022 সো এইখিনি আছিল লেটেষ্ট ইনফৰমেশন আৰু ইতিমধ্যে আমি আমাৰ চেনেলত এই পদসমূহৰ লগত মিলাকৈ সোশ্যাল ষ্টাডিজৰ বিভিন্ন চেপ্টাৰ আলোচনা কৰি আছো MCQ আমি তৈয়াৰ কৰিছো আপোনালোকৰ বাবে সেইসমূহ আপোনালোকে চাব পাৰে ভিডিও ডেসক্ৰিপচনত মই লিংক দি দিছো ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ